সকললৈ হোলি হেপী হোলি গাইজ ফাকুৱা সকললৈ এতিয়া ৰাতি হোলি খেলিব গৈ আছোঁ গাইজ এই ৰাতি হোলি খেলিব যাই আছোঁ ক'ত গৈছোঁ যেনে বৰপেটাত গৈ আছোঁ গাইজ হয় আমি আপুনি গমেই পায় বৰপেটা হোলিৰ কাৰণে কিমান বিখ্যাত আমাৰ নামনি অসমৰ বৰপেটা হোলিৰ কাৰণে বিখ্যাত ৰাসতো গৈছিলোঁ আপোনাৰ বৰপেটা হোলি এইবাৰ হোলি খেলিবৰ কাৰণে ৰাতি ছয়ত কেতিয়া বাজিল আপোনাৰ 6টা 6:30 তো 6টা 6:30 এয়া সুমন দা আছে মোৰ ফালে আৰু এইফালে আপোনাৰ গগন আছে টেম্পা আছে টেম্পাকটো চিনি পায় এই দুটা ইয়াতে তেল চেল সোমাই ল'লোঁ খুৱাই এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ তো গাইজ ৰেডি তো গাইজ বলক অলপ দেখাই গৈ থাকিম আৰু আপোনালোকক আহি পালোঁ বৰপেটা এইটো চাওক বৰপেটা সত্ৰলৈ যোৱা এইটো মেইন ৰাস্তা এইফালে চিধা গ'লে আপোনালোকে পাব বৰপেটা মেইন টাউন এতিয়া বৰপেটা সত্ৰ তো এতিয়া আমি গগন আৰু এই ৰাকেশ আহি পোৱা নাই তো সিহঁতক ৰখি আছোঁ তো সিহঁত আহি পেলাই ভিতৰত এণ্ট্ৰি মাৰিম আৰু তো বৰপেটাত এতিয়া গৈ কিনে কি হয় কি এনেকুৱা কি পৰিস্থিতি হয় আপোনালোকক গৈ কিনে দেখাই আছে কণ্টিনিউ কৰিছোঁ বলক তো এয়া হৈছে বৰপেটাৰ সোমোৱা মেইন গেটটো তো গেটৰ বলক সোমাই যাওঁ এতিয়া আহি পেলাই বৰপেটা সত্ৰৰ ভিতৰত সোমালোঁ এতিয়া তো সোমাই মানে এটা ভাবিব নোৱাৰা অৱস্থা এটা ইমান মানুহ মানে যিটো মানে ভাবি আছিলোঁ যে আগতে যে ইমান এনেকুৱা তাতকৈ বহুতখিনি মানুহবিলাকে ইয়াৰ লোকেল মানুহখিনি মানে চব মানে সাজপাৰ পিন্ধি ধুনীয়াকৈ মানে সাজি পাৰি কিনে আহিছে সেইটো বস্তু এটা নতুন মানে কিবা এটা মানে হোলী বুলি যেনেকৈ মানুহবিলাকে পুৰণা কাপোৰ পিন্ধে বা পুৰণা কিবা হেৰি পিন্ধি কিনে আহে তো সেইটো নাই চব মানে নতুন কাপোৰ নতুন হেৰি তো মই মানে এনেকৈ আহি কিনে নিজে অড ফিল লাগিছে আৰু মোৰ মুখখন দেখা পাইছে দিনত হোলী খেলি কিনে অৱস্থা নাই পূৰা বেলেগ টাইপ লাগি আছে তো এতিয়া মই বেছি কথা নকওঁ আপোনালোকক বাছ আপোনালোকক ইয়াৰে পৰিস্থিতি বুলি দেখাই আছোঁ বলক সোমাই আপোনালোকে দেখা পাইছে হোলী গীত গোৱা তো হোলী গীতটো গম পায় বৰপেটাত হোলী গীত বিখ্যাত তো হোলী গীতৰ মজা লওক আৰু আছে কিবা কিবি দেখাই আছোঁ আপোনালোকক বৃন্দাবনাদি উদুরি মুদুরি এৰি মথুৰা পুৰী আহিব বনমালী বৃন্দাবনাদি উদুলি বৃন্দাবনাদি উদুলি মুদুলি এৰি মথুৰা পুৰী আহিব বনমালী বৃন্দাবনাদি উদুলি বৃন্দাবনাদি উদুলি মুদুলি এৰি মথুৰা পুৰী আহিব বনমালী বৃন্দাবনাদি উদুলি আৰু এয়া চাওক কীৰ্তন ঘৰৰ বাকৰিত ধুনীয়া ঢোল খোল বাদন হৈ আছে তো গুৰুজনাৰ সৃষ্টি এয়া ঢোল খোল বাদন তো আপোনালোকে দেখা পাইছে ধুনীয়াকৈ ককাসকলে সেই কৰিছে আৰু লগতে আমাৰ ৰাম ভক্ত হনুমানো আছে তো তেখেতেও অকণমান ভাওনা প্ৰদৰ্শন কৰি আছে ইয়াতে তো মানুহবিলাকে চাই ভাল পাইছে তো এয়াই আৰু বৰপেটা গোটেইখিনি ইয়াতে মানে ভক্তি ৰসৰ লগতে নৃত্য ৰস গোটেইখিনি ইয়াতে আপোনালোকে পাব তো চাই লওক তো গাইজ তেতিয়া আপোনালোকে দেখা পালে মানে ডাইৰেক্ট আৰু মানে আহিয়ে মানে ধৰক ডাইৰেক্ট মাটিত মানে বহি কিনে হোলী গীত আৰু এয়া হৈছে ইয়াতে হোলী গীত প্ৰতিযোগিতা চলি আছে ষ্টেজত তো হোলী গীত প্ৰতিযোগিতা ষ্টেজত চলি আছে তো মানে চবফালে মানে হোলীৰে পৰিৱেশ আৰু গাইজ কি ষ্টেজত কি মাটিত কি বাহিৰত চবফালে হোলী তো বৰপেটা বুলি ক'লে হোলী গীতৰ বিশেষ সুকীয়া স্থান আছে আপোনালোকে সকলোৱে জানে তো তাৰে অলপমান দৃশ্য চাই লওক আপোনালোকে
জয় শ্ৰীৰাম আহিলোঁ ফুৰি বেছি আপোনালোকক দেখাব নোৱাৰিলে বেছি ঘূৰা নাই ইফালে 10টা বাজিল দেৰি হৈ গৈছে তো সেইকাৰণে আৰু সোনকালে ৰিটাৰ্ণ হ'লোঁ তো এতিয়া যাওঁ এতিয়া ৰাতি সিহঁতৰ আমি তাতে যাম ভাত চাত খাম খাই লৈ কিনে